17 আগষ্ট 2023 মধুপুৰ সত্ৰ। ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'টোত দেখিবলৈ পাইছিলোঁ মদনমোহন বাৰী, সাগৰ দিঘি আৰু ৰাজবাৰী আমি দেখিছিলোঁ। আৰু আজিৰ ভিডিঅ'টোত মই আজি আপোনালোকক মধুপুৰ সত্ৰখন দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এনেদৰে ৰাজবাৰীৰ পৰা আমি ওলালোঁ আৰু মধুপুৰ সত্ৰলৈ আমাৰ জাৰ্ণি এনেদৰে আৰম্ভ কৰিলোঁ। আমরা পূর্ণিমারে আসতেই যাব। একটা মন্দির আছে। এনেদৰে সত্ৰৰ ওচৰৰে দোকান এখনৰ পৰা মই ধূপ লৈ ল'লোঁ। ফাইনেলি আহি পালোঁ মধুপুৰ সত্ৰ। এয়া প্ৰৱেশ কৰি আছোঁ। আৰু এনেদৰে সত্ৰখনত প্ৰৱেশ কৰি মই প্ৰথমে এজোপা তালগছ দেখিবলৈ পাইছিলোঁ আৰু তাৰ ওচৰতে থকা ঘৰ এটাত বিগ্ৰহৰ খাটালি দেখিবলৈ পাইছিলোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাই আছে কীৰ্তন ঘৰ। যিহেতু মই গৈছিলোঁ আজি মোৰ ককাৰ 6ম বাৰ্ষিকী হে, যিহেতু ইয়াতে আহিছোঁ। তেখেতৰ আত্মা য'তে নাথাকক কিয় যাতে সুখে থাকে হে এই 2-3 পেকেট ধূপেৰে মই ভগৱানৰ চৰণত সেৱা জনাব বিচাৰিম। আৰু এনেদৰে ভকত বাপজনৰ অনুমতি লৈ কীৰ্তন ঘৰৰ ভিতৰলৈ আমি সোমাই গ'লোঁ। বলক তেতিয়াহ'লে এতিয়া আমি চাই লওঁ কীৰ্তন ঘৰৰ ভিতৰত থকা থাপনাখন। আৰু এনেদৰে মই ভগৱানৰ ওচৰত সেৱা জনালোঁ নিজৰ পৰিয়াল আৰু সকলোৰে শুভকামনাৰ অৰ্থে। যিহেতু দুৱাৰখন বন্ধ আছিলে আৰু মই দুৱাৰখন খুলি গৈছিলোঁ হে আহোঁতেও দুৱাৰখন মই বন্ধ কৰি থৈ আহিলোঁ। আহক এতিয়া প্ৰথমে আমি সত্ৰখনৰ কিছু ঐতিহাসিক কথা জানি লওঁ। এয়া কীৰ্তন ঘৰৰ একেবাৰে ওচৰতে আমি দেখিবলৈ পালোঁ এটা পুখুৰী। এইখিনিতে সত্ৰখনৰ কিছু তথ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই সত্ৰখন 16শ শতিকাৰ কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে। সত্ৰখনত পুৱাৰে পৰা গধূলিলৈ প্ৰসংগ, ভাগৱত পাঠ, নাম কীৰ্তন আদি চলি থাকে। ইয়াতে বছৰেকীয়া উৎসৱ হিচাপে আহিন মাহত শংকৰদেৱৰ জন্ম উৎসৱ আৰু কাতি আঘোণ মাহত ৰাস উৎসৱ পালন কৰা হয়। ফাগুনত দৌল উৎসৱ পালন কৰা হয়। ভাদৰ মাহত গুৰু দুজনাৰ কীৰ্তন মহোৎসৱ আৰু বহাগত বহাগ বিহু আদি পালন কৰা হয়। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ থান শ্ৰী শ্ৰী মধুপুৰ সত্ৰ। 500 বছৰমান আগত শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে কোচ বিহাৰলৈ আহিছিলে আৰু তেখেতে প্ৰায় 7 বছৰমান ইয়াতে
থাকি শিপিনীৰ হাতে বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰি ৰজাক দিছিলে আৰু ৰজাই গুৰুজনাক মধুপুৰ সত্ৰত 200 বিঘা মাটি দিছিলে। মহাপুৰুষজনাই 119 বছৰ 6 মাহ বয়সত গুৰুজনাই কোচবিহাৰৰ এই মধুপুৰ সত্ৰখনত বৈকুণ্ঠগামী হৈছিলে। বলক তেতিয়াহ'লে আমি এবাৰ সত্ৰখনৰ চৌদিশটো এবাৰ চাই লওঁ। এইবিলাক নামবিলাক যে দি থৈ দিছে কিহৰ কাৰণে? কোনোবাই কিবা কিবা ভক্তসকলে ভৰি দি গছি দিব, হয়, সেইটো ইতিহাস পূৰ্ণ। এই বেলেগ দাতা নহয়, এইখিনি পাথৰহে দিছে। এনেদৰে বাপ ভকত এজনৰ পৰা কিছু কথা জানি ল, তেখেতৰ পৰা সুধি ল'ল। এতিয়া বলক ইপিনে ভিতৰলৈ এপাক গৈ আহোগে। আৰু এতিয়া আপোনালোকে দেখি আছে প্ৰায় 600 বছৰ ধৰি এই ৰুমটোত বা এই কোঠালিটোত মৌ বাহবোৰ এতিয়াও আছে আৰু এই মৌবোৰকে কেন্দ্ৰ কৰি এই সত্ৰখনৰ নাম মধুপুৰ সত্ৰ হিচাপে পৰিচিত। সত্ৰখনৰ চৌপাশে আমি ঘূৰি লওঁ। এতিয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। কিছু দূৰ আগুৱাই যাম আৰু সন্মুখতে এয়া আপোনালোকে দেখি আছে ব্ৰঞ্জৰে বনোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি অৰ্থাৎ বিগ্ৰহ আমি দেখিবলৈ পালোঁ। ফাইনেলি মধুপুৰ সত্ৰ দৰ্শন কৰিলোঁ। এইটো বহুত দিনৰ আশা আছিলে, চ' আজি পূৰ্ণ হ'ল। বন্ধুহঁতৰ লগত আহিলোঁ, বহুতেই ভাল লাগিল তেওঁলোকৰ লগত টাইম স্পেণ্ড কৰি। এতিয়া সময় হৈছে উভতিব লাগিব, কাৰণ কিছু সময় পিছতে আমাৰ ট্ৰেইন আহি পাবহি আৰু সেয়ে আমি এনেদৰে মধুপুৰ সত্ৰৰ পৰা ওলালোঁ। এনেদৰে উঠি ল'লোঁ পিলপিলিত, কিন্তু দাদাজনে আমাক অৰ্থাৎ সত্ৰখনৰ পিছৰ পিনে মাথো অলপ দূৰহে আগবাঢ়ি যাব লাগিব, ওচৰতে এটা নদী থকা বুলি আমাক দাদাজনে জনালে। সেয়ে আমি নদীটো এবাৰ চাবৰ কাৰণে ইচ্ছা কৰিলোঁ আৰু এনেদৰে পকা পথৰ পৰা কেঁচা পথলৈ অৰ্থাৎ গাঁও এখনৰ ভিতৰলৈ আমি ক্ৰমে সোমাই আহিলোঁ। আৰু এনেদৰে গাঁৱৰ ৰাস্তাৰ মাজেৰে আহি আহি ফাইনেলি আমি নদীখন দেখিবলৈ পালোঁ। এইটো
হৈছে মধুপুৰ ঘাটপাৰ। আচলতে নদীখনৰ নামটো কি সেইটো গম নাপালোঁ, কিন্তু ইয়াৰে প্ৰকৃতি সৌন্দৰ্য সঁচাকৈ বহুতেই বেছি মনোমোহা। নদীখনৰ একেবাৰে কাষলৈ আৰু নগ'লো, যিহেতু সময়ৰ নাটনি আৰু ইপিনে লাঞ্চ কৰিবলৈ আছেই, সেয়ে আমি তাৰ পৰা ওলালোঁ। টেকন' ইণ্ডিয়া পাব্লিক স্কুল। আৰু এনেদৰে আহি দোকান এখনত গৈ লাঞ্চটো কৰি ল'লোঁ। সুন্দৰকৈ লাঞ্চটো কৰি আমি এনেদৰে ষ্টেচনলৈ গৈ থাকিলোঁ। ইপিনে আকৌ ট্ৰাফিক ছিগনেল ৰেড হৈ আছে, সেয়ে আমি কিছু সময় ইয়াতে ৰখিবলগীয়া হ'ল। চ' ফাইনেলি আমাৰ ঘূৰা শেষ হ'ল, জাৰ্ণিটো ইয়াতে শেষ কৰিলোঁ। এতিয়া আহি পালোঁ নিউ কোচ বিহাৰ ষ্টেচনলৈ। এতিয়া 3:11 ইপিনে টিকেট কাটি লৈছোঁ। বাছুগাঁৱৰ পৰা কোচবিহাৰলৈ আমি বিজি ট্ৰেইনখনৰে আহিছিলোঁ। আমাৰ টিকেটৰ প্ৰাইচ আছিলে 165 তিনিজনৰ, আৰু এতিয়া গৈ আছোঁ ডেম'খনৰে। এইখন ট্ৰেইনত আমাৰ তিনিজনৰ ভাড়া লৈছে 225। সময় এতিয়া 3:18। আজি ডেম'খন লেট কৰি দিলে। ইপিনে বহুতে বেছি গৰম দিছেহি আজি, আৰু ইপিনে বতৰৰ পানী শেষ হৈ গৈছে। সেয়ে যিহেতু ষ্টেচনৰ ভিতৰতে 5 টকা লিটাৰকৈ পানী উপলব্ধ, সেয়ে আমি ইয়াৰ পৰা পানী লৈ ল'লোঁ আৰু এনেদৰে ORS বনাই খালোঁ। এতিয়া 1 নম্বৰ প্লেটফৰ্মৰ আমাৰ ট্ৰেইনখন আহি আছে। টাইম 3:47। এয়া আমাৰ ট্ৰেইন আহি পালে। এনেদৰে আমি ট্ৰেইনত উঠি ল'লোঁ আৰু ছিট বিচাৰি ভালদৰে বহি ল'লোঁ। সময় 4টা, ডেম' এৰিলে। আৰু এনেদৰে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আমি উপভোগ কৰি আমাৰ ট্ৰেইনখনে আমাক ঘৰ অভিমুখে লৈ আহিবলৈ ধৰিলে। আৰু ইয়াৰ মাজতে আমি কোকো-কোলাও খালোঁ, যিহেতু বন্ধুৱে সৌ ষ্টেচনৰ দোকানখনৰ পৰা কিনি লৈ আহিলে, সেয়ে অলপ অলপ খাবলগীয়া হ'ল। সেয়ে আমি সকলোৱে মিলি এনেদৰে কোকো-কোলা খালোঁ। আৰু কিছু সময় পিছত সূৰ্য অস্ত গ'ল, সন্ধিয়া হৈ আহিলে। সন্ধিয়া ট্ৰেইনত দাদা এজনে ঝালমুড়ি বিকিবলৈ আহিলে, আৰু আমি তেখেতৰ পৰা ঝালমুড়ি 10 টকা 20 টকাৰে কিনি খালোঁ। আৰু সেই সময়খিনিতে এজন মানুহ আহি দাদাজনৰ পৰা 5 টকাৰে ঝালমুড়ি বিচাৰিছিলে, কিন্তু দাদাজনে 5 টকাৰে ঝালমুড়ি নিবিকে তেখেতক জনাইছিলে। আৰু মোৰ এই ঘটনাটো সঁচাকৈ কিবা ভাল লগা নাছিলে, আৰু মই লগে লগে দাদাজনক কৈছিলোঁ যে তেখেতক প্লিজ 5 টকাৰে ঝালমুড়ি দিয়ক। আৰু নাজানো দাদাজনৰ কি হৈছিলে, মোৰ কথাটোৱে শুনি বা কিহৰ কাৰণে নুবুজিলোঁ, সেই মানুহজনক তেখেতে ঝালমুড়ি ফ্ৰীতে দি দিছিলে। আৰু সঁচাকৈ দাদাজনৰ এনেকুৱা এটা ব্যৱহাৰ চাই বা পাই মোৰ বহুতে ভাল লাগিছিলে, আৰু আমি তেখেতৰ পৰা আকৌ ঝালমুড়ি লৈছিলোঁ। আৰু এনেদৰে আমি ট্ৰেইনেৰে আহি ফাইনেলি আহি পালোঁ বাছু ষ্টেচন, আৰু এয়া ডেমো গৈছিলোঁ। সময় প্ৰায় 9টাই হৈছিলেহি, আৰু শেষত আমি প্ৰায় এনেদৰে পিলপিলিৰে ঘৰ উভতিছিলোঁ। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ।
যদি আপোনালোকৰ মোৰ আজি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব